নমস্কাৰ জনালোঁ। আমাৰ অন্তৰংগ বন্ধু গোলাপ কলিতাৰ চাকৰিৰ অৱসৰ, নতুন গোসাঁইঘৰ লোৱা আৰু বৈবাহিক জীৱন 25 বছৰীয়া হোৱাৰ উপলক্ষে তেখেতৰ বাসগৃহত অসমৰ এজন অতি জনপ্ৰিয় লোকশিল্পী আৰু নাগাৰা নামৰ পাঠক শ্ৰী সুভাষ নাথ দেৱক আমন্ত্ৰণ মৰ্মে তেখেতে প্ৰদৰ্শন কৰা নাগাৰা নামৰ কিছু দৃশ্যাংশ আহকচোন আমি সকলোৱে উপভোগ কৰোঁ। এয়া দেখিছেনে, সকলোৱে তেখেতক সন্মান সহকাৰে পদূলি মুখৰ পৰা অতি সুন্দৰকৈ আদৰি আনিছে। আশা কৰিছোঁ নিশ্চয় সকলোৱে চাই ভাল পাব। লগতে যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ফ'ল' কৰিব, কমেণ্ট কৰি জনাব নাপাহৰিব। ধন্যবাদ। এখন ফুলাম গামোচাৰে আমাৰ এই গৃহৰ গৃহস্থনী মাননীয় ৰেখা কলিতাই এখন ফুলাম গামোচা তেখেতক আজি আদৰণি জনাব। তেখেতক আদৰণি গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। পত্নীর স্বামী ভক্তের ক্ষতিত্বর গুণত 500 জৈন শংখ হই ও জনম নারায়ণ অগতি প্রভু নারায়ণের যুদ্ধক্ষেত্ৰৰ পৰা যেতিয়া অন্তৰ্ধান হৈ গল, দেৱগণৰ হাহাকাৰ লাগি গল। কিয় নালাগিব? তেওঁ খন্তেক আগতে কৈছিল যে তোমালোকে একান্ত মতে নিৰৱচ্ছিন্নতাৰে যুদ্ধ কৰি গৈ থকা জলন্ধৰত মই নিধন কৰিম। এতিয়া যেতিয়া নাৰায়ণ তাৰ পৰা অন্তৰ্ধান হৈ গল, দেৱগণে ভাবি ললে যে জলন্ধৰ কাল ৰূপ দেখা পাই নাৰায়ণও ভয় খাইছে। কেনে এটা ব্যতিক্ৰ! গিৰিয়েকজন দস্যু অসুৰ, ঘৈণীয়েকজনী কিন্তু মহাসতী। এই বীৰভদ্ৰ আৰু বৃন্দাসতী তেওঁলোক গিৰিয়েক ঘৈণীয়েকৰ মাজত তেল পানীৰ দৰে পাৰ্থক্য আছিল। গিৰিয়েকজন অহংকাৰী, অত্যাচাৰী, ভ্ৰষ্টাচাৰী, নাস্তিক আছিল। ঈশ্বৰ উপাসনা একদম বেয়া পাইছিল। ত্ৰিভুৱনৰ ভিতৰত আটাইতকৈ বেয়া পোৱা ভগৱানটো আছিল প্ৰভু নাৰায়ণ। কিন্তু যিজন নাৰায়ণক ঘৈণীয়েকজনীয়ে খাওঁতে শুওঁতে উঠোতে বহুতে পূজা অৰ্চনা কৰে। কিন্তু তাৎপৰ্যপূৰ্ণ কথা এইটোৱেই আছিল, বৃন্দাৰ সমান ক্ষতি নাই এই ত্ৰিভুৱন। আৰু এই কথা জানি অনন্ত ও প্ৰভু নাম প্ৰভু নাৰায়ণে তুলসী ৰাখিলা। যেতিয়া তুলসীৰ গছজোপাই কান্দি কান্দি নাৰায়ণক কলে যে হে প্ৰভু নাৰায়ণ, নাজানি নুশুনি অভাগে বৃন্দাই তোমাক অভিশাপ লিখি বনাই পেলালো আৰু পুৰস্কাৰ হিচাপে মোক পবিত্ৰ তুলসীৰ বৃক্ষ হবলৈ পালে। তুমি অনাদি অনন্ত, তোমাৰ মহিমা বুজাই যাক প্ৰভু। প্ৰভু মোক মুক্তি দিলে মই বৰ শান্তি পালো, কিন্তু মোৰ স্বামী জলন্ধৰ যদি মুক্তি নাপায়, পত্নী হৈ কিন্তু মোৰ কোনো মূল্যই নাথাকিব। দেৱগণৰ বিজয় হব।
আৰু ভুল ভুলকৈ কোনো সিদ্ধান্ত নল'বা। তোমাৰ আজি খুব আনন্দ লাগি আছে, তুমি কোনো সিদ্ধান্ত নল'বা। আজি তোমাৰ মনটো খুব দুখ লাগি আছে, খং উঠি আছে, ক্ৰোধান্বিত হৈ আছা, কেতিয়াও তুমি কোনো সিদ্ধান্ত নল'বা। কিয়নো ভুল ভুলকৈ লোৱা সিদ্ধান্ত সফল নহয়। কিহৰ বাবে? মহাদেৱৰ পৰা অমৰত্ববোৰ লাভ কৰি জলন্ধৰপুৰ বলিয়ান হৈ পৰি আছিল, আৰু এই গোপন ৰহস্যটো ঈশ্বৰ গুৰুক নাৰায়ণৰ পৰা আনসকলে গমেই পোৱা নাছিল। মহাদেৱৰ ত্ৰিশূল পাত জলন্ধৰ পুখুৰে গিৰি পেলালে। উপায়ন্তৰ হৈ দেৱালীদেৱ মহাদেৱে ও দেৱ কৰ মহাদেৱে মাতিও কেনে কৰিব ভিব হেমন্তৰ জীয়ৰী মোৰ নাম পাৰ্বতী, আমি মোৰ মহাদেৱ কৈলাশ ভালে ভালে কৈছো মই আঁতৰি যাতই জীৱন মাৰিম স্বামী মোৰ মহাদেৱ কৈলাশ মোৰ মালিক যেনেকুৱা গৈছে কবা লাগে বাহিৰতে পিঠা কৰি বনাই থৈ যাব, কিন্তু মোৰ মালিকক মাতিৰ এইখিনি সময়ত আহিবা নৰে। তেওঁ এইখিনি সময়ত ধ্যানত বহি আছে, স্বামী এতিয়াই আহিব, কৈ দিলে মূৰা মূৰা কৰি দিব। তাৰমানে তোমাৰ স্বামীও আছে, ছোৱালীও আছে। তাৰমানে তুমি বিয়া হৈছা? মই বিয়া হৈছো। তুমি কেইবাৰ হৈছা? মই এবাৰেই হৈছো, মাত্ৰ এবাৰ। মোৰ ছোৱালীও দুটা আছে। তুমি বিয়া এবাৰ নহয়, যদি এশবাৰ যদি হৈছা, তোমাৰ ছোৱালী দুটা নহলে দুখদাত্ৰেও যদি ওপৰত আছে। মহাকুঠে পার্বতী
আমাৰ গৃহলৈ অহা নামৰ মাননীয় আমাৰ এই অঞ্চলৰ আমাৰ জ্ঞাতি ধৰি আমাৰ মাননীয় ৰাজ্যপাল, আপোনালোকে আজি এই ডিচেম্বৰ মাহৰ ঠাণ্ডাত আমাৰ ঘৰত এতিয়ালৈকে প্ৰায় 11 বছৰ অৱস্থা এতিয়ালৈকে থাকি আমাক যি উৎসাহিত কৰিব আনন্দিত কৰিলে তাৰ বাবে আমি সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি আমাৰ এই গৃহত আপোনালোকৰ পদূলিয়ে আমাক নিশ্চয় বহুতো আমাক মানে সাহস আৰু হেৰি দিছে, সাহস আৰু শক্তি দিছে। গতিকে তাৰ বাবে আমি সকলোৰে ওচৰত নথৈ আনন্দিত আৰু ভৱিষ্যতৰ যাতে আমি আপোনালোকৰ লগত এনেদৰে পদূলি কৰিব পাৰোঁ তাৰ বাবে আমি আপোনালোক সকলোৰে ওচৰত আশা মাগি আমি আজিৰ এই নামৰ সামৰণি মাৰিছোঁ। লগতে ইয়াৰ পিছতে আমাৰ আহাৰৰ ব্যৱস্থা আছে, সকলোৱে আহাৰখিনি গ্ৰহণ কৰি আমাৰ ঘৰৰ পৰা বিদ্যালয় আমাৰ গেৰিমাৰীৰ ৰাইজৰ কৃষ্ণ স্মরি হরি বল হরি বল হরি বল। বারবার গৃহস্থর মঙ্গল কামনা করে হরি বল হরি বল হরি বল। নমো নমো নারায়ণ প্রসন্ন হয়ে হরি গৈ উপমায়া করে যান আপনার মহিমা পরিব্যাপত করে জীবক করে পরিত্রাণ প্রভু জীবক করে পরিত্রাণ অপায় মঙ্গল দূর করি সুমঙ্গল বৃদ্ধি করে বেমার ব্যাধি নাশ করি সর্বত্র প্রকারে ঈশ্বরের কৃপা পরীক্ষণ করি। ও রাইস কি বলো হওয়া গুণাম ধর্মই নে দিব। ও হরি ও